আপুনি কেইবাটাও সুমধুৰ গীত আমাক গাই শুনালে আমাৰ দৰ্শকক আপ্লুত কৰিলে কিন্তু আপোনাৰ যদি নিজৰ গীত নুশুনো তেন্তে কিন্তু দৰ্শকে আমাক বেয়া পাব কি শুনাব এবাৰ খৰিকা যায় বুলি এটি শীৰ্ষক গীত এটা আছে তো সেই গীতটিকে গাবলৈ চেষ্টা কৰিছোঁ গীতটি লিখিছে মোৰ ভাইটি জগদীশ নাথ আৰু গীতটো আজি বহু দিনৰ আগতে কৰা 4 বছৰ মানে হ'ল আই থিংক তো গানটো গাবলৈ চেষ্টা কৰিছোঁ যদি সুৰ হোৱা মোৰ কথা ফুলি ৰম কৰবি হৈ বদলি তোমাৰ তুমি যদি সুৰ হোৱা মোৰ কবিতা জোন হৈ জিলিকি ৰম জোনাকী নিশা সাঁচতীয়া সপোনকে কৰিছে হিজিপা প্ৰণয়ৰে ৰাগে আহি তুলিলে হি যোৱা সাঁচতীয়া সপোনকে কৰিছে হিজিপা প্ৰণয়ৰে ৰাগে আহি তুলিলে হি যোৱা সপোন ৰাগিনীকে বুকুৰা বেখন বাহুৰ কোমল পৰশ সপোন ৰাগিনীকে বুকুৰা বেখন সাৱতি দুবাহুৰ কোমল পৰশ উমলিছে মন তোমাৰ অনুভৱ তুমি যদি সুৰ হোৱা মোৰ কথা ফুলি ৰম কৰবি হৈ পদূলি তোমাৰ আলেঙে আলেঙে নৰবা দূৰণিত অভিমানী ডাৱৰ তোমাৰ উৰণি বুকুৱে লাৱনি খোজেৰে বতাহিয়া গোৱা সগিনীকে ধৰি উৰুৱা নিবিৰে পৰ বাসনা পৰাণ সজল চাৱনি হিয়াৰ দাপোনত উবলিছে মোৰ তোমাৰ অনুভৱ তুমি যদি সুৰ হোৱা